বন্ধুসকল আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ঋতু ছটাৰ ইয়াতে অসমীয়া 12 মাহৰ ভাগসমূহ কোনটো ঋতুত কি মাহবিলাক পৰে ইয়াতে দেখুৱাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাওক প্ৰথমতে লিখা আছে মাহ অনুযায়ী ঋতুসমূহৰ নাম জানো আহা। ইয়াতে প্ৰথমতে যিটো ঋতু আছে সেই নামটো হৈছে বসন্ত। তো বসন্ত ঋতুত আছে চ'ত আৰু বহাগ। ইয়াৰ পিছতে আছে গ্ৰীষ্ম ঋতু। গ্ৰীষ্ম ঋতুত পৰে অসমীয়া মাহ জেঠ আৰু আহাৰ। ইয়াৰ পিছতে আছে বৰ্ষা ঋতু। বৰ্ষা ঋতুত পৰে শাওণ আৰু ভাদ। শৰৎ ঋতুত পৰে আহিন আৰু কাতি। হেমন্ত ঋতুত পৰে আঘোণ আৰু পুহ। একেবাৰে শেষৰ ঋতু হৈছে শীত ঋতু। শীত ঋতুটোত পৰে মাঘ আৰু ফাগুন। তো আজি এই ঋতু অনুসৰি ইয়াতে অসমীয়া 12 মাহৰ নাম আপোনালোকে পালে। যদি আপোনালোকৰ ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।